দাদাকো দিয়া খোলা চাপৰি পিঠা আছে নেকি আমি মানে দোকান এখনৰ কাষত বহি আছিলোঁ তাৰপিছতে দোকানত বহি চাহ খালোঁ কিন্তু বিচাৰিছিলোঁ আমি খোলা চাপৰি পিঠা নাপালোঁ কিবা কিবা মাৱা চাৱাহে পাই মাথা বেয়া হৈ গৈছে আমাৰ একো বুজি পাইছি নাপাওঁ আৰু এটা হঠাতে প্লেন বনালোঁ গামোচা চামোচা লৈ কিনে আমি যাম ডমাছ বিচত তো এনেই আছিলোঁ থাকোঁতে মানে ভাবিলোঁ অলপ ফুৰি আহোঁ তো অটো এখন লৈ ল'লোঁ ইয়াত তাৰপৰা অলপ প্ৰব্লেম হয় চ' লৈ ল'লোঁ আমি এনেই অলপ চাই আহোঁ কি আছে কি নাই এনেই থকাতকৈ অলপ ফুৰিব যাওঁ বুলি বাবুৰ পৰা গামোচা চামোচা মাৰি লৈছে তাৰমানে মোচাটো লোৱাৰ কাৰণে তাই সাগৰৰ পৰা যাম না অকস্মাত ভৰি চৰি গা চা পেলাই সেইটো লাগিব আমাক সেইকাৰণে আৰু বাকী দেখাই আছোঁ আপোনালোকৰ বেক ভিউ কেনেকুৱা ৰাস্তা কেনেকুৱা দেখাই আছোঁ পাকত কৰি মাৰি লৈছে এতিয়া মাছ মাৰিব যাব এই ডমাছ বিচত সাগৰৰ পাৰত আৰু তুমি কি ধৰিম বুলি ভাবি আছা তুমি কি ধৰিম অক্টোপাছ পাব পালে ধৰবা না অক্টোপাছ পালে তোমাৰ কেঁচা কেঁচা খাই গ'ল আৰু তাতে কাকৰা অলপ কাকৰা ডাঙৰ কাকৰা বুলি কৈছে এইটো কেঁকুৰা ডাঙৰ ডাঙৰ এডাল কাকৰা এইটো বনাবলা মিলে হ্যাঁ পেৰ মে কাটে গেছে ও ইস্তরা जल्दी कर देरी होसी पूरा एकदम वाला घोड़ा से देर हो रहा है ये जल्दी आ रहा है जल्दी साथे गाले ना पाला भाई ने আমি এটা এনকে জামালে হাতে দিয়ে ধৰিন্দা বাস আমাৰ লগত দাদা আহিলে আমি দাদাৰ ৰুমতে আছিলো তো দাদাই মানে লোকাল মানুহ কাৰণে আমি লৈ আছো ডমাছ বিচ চাবলৈ যাম তাৰ পাছত আগত গৈছে চিত্ৰটা আৰু পাইলট তো যাও কি আছে দেখাম বাসা আমাৰ বজাৰলে এনে ক্লাছ হয় ফেমিলি হৈ পেলাই এগলা হয় এনে যাও চাবা যাম এনে আছিল না ৰিমোট কিমান ঘুমাই থাকিম আৰু কালি আইছো অলপ ফুৰি আহো বাবু ৰেডি না একদম পুৰা বিহু মাৰিবি নেকি বিহু দেখাব পাৰি এইবিলাক গোটেই ফেক্টৰী চাইডত যিমান দেখো চব ফেক্টৰী কিবা কিবি ইণ্ডাষ্ট্ৰী আৰু চব ইণ্ডাষ্ট্ৰী এইবিলাক যে পাৰৱা ৰাখিছে এইবিলাক পাৰৱা সব মানে পোহনীয়া নহয় এইবিলাক চব এনে মানে বনৰীয়া এইবিলাক ভাড়া নাখায় হোৱাইট চব নাই মন্না গান্ধী জেগাটো ৰাস্তাৰ পৰা ফৰেন কাটি দিছে बढ़िया रास्ता एकदम हाई क्लास बहुत रास्ता भी सफा है सूरत एयरपोर्ट তাৰমানে চিটিটো বঢ়িয়া লাগছে এটা কথা মানে চাফা আৰু গছ গছনি বহুত আছে চিটি হলেও গছ গছনি বহুত আছে আৰু বঢ়িয়া চাফাটো চাফাই একদম পিক চিক নাই ৰাস্তাত পিক নাই অলপমান আমাৰ এটা গুৱাহাটীতে চাইডত পিক মাৰি পলিথিন নাই প্লাষ্টিকৰ বটল চটল নাই এটা বহি পেলাই ভাত খাব পৰা হৈছে মানে চাবা এটা ঠাণ্ডা বতাহ এটা পাইছোঁ আমি অলপ চলপ মানে সাগৰৰ পিনে গৈ আছোঁ তো এইটো ৰাস্তাৰে পুৰা ডমাছ বিচলৈ যায় বাবু গা ধুবা না অক্টোপাছ ধৰিবি নেকি জাকে খালে আনবা দিছিলোঁ নাই চিটতে নাপালা বিচাৰি অলপ মাছ মাৰিলোঁ হয়
কালি আমি বেলেগ বিচত যাম তোৰ পৰা নামিলো নামি সাগৰৰ পিনে আহি আছো বাবু মই খোজ কাঢ়িলো পানী বটলটো পানী লৈছো ফৰেষ্ট আছে ৰ কি অপাৰেশ্যন ছিল গভৰ্ণমেণ্ট সাপ্লাই অপাৰেশ্যন কোনে মাৰিব চাবি এই ভাই কিবাকে এনআৰএইচএমৰ মাল এই অসমৰ পৰা লৈ আছো এইটো কিবাকে মিলাই পেলাই খাব লাগিব অসমৰ পৰা লৈ আছো ফৰেষ্ট এইলে কিনা নাই আৰু পইচা খৰচ কৰা চৰকাৰী মাল লৈ আছো লৈ এটা খাব লাগিব পানী মিলে আৰু অধিক পইচা খৰচ কৰিব না ঢেৰ পইচা খৰচ হৈছে মোৰ এক বহুত বেছি बाय बाय बेटा तो हम लोग दिखा रही है बैक व्यू रेस्टोरेंट আছে নাৰিকল আছে আৰু আজি কিবা আছে আমি দুটা নন্দ আৰু মই অসমৰ আহিছো সাগৰ পাৰলৈকে মই তেনেকা সাগৰ আমি দেখা নাই এই অটোয়ে নুমেদিলা এটা খোজ কাঢ়ি কাঢ়ি মৰি আছে অভাৰ ৰোডত এইফালে আছে সাগৰ বহুত দূৰ আমি যাব লাগিব পানী চানি অলপ ৰেষ্ট লাগি যাব এটা মেলা নিচিনা আছে মন্দিৰো আছে তাৰপিছত ওপৰত এটা হেৰি আছে এইবিলাক আছে মেলা হৈ আছে বাচ্চাবিলাকৰ কাৰণে এইবিলাক বস্তু আছে উট 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 মেলা 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 আগত দেখা নাই আমি এতিয়া এনেকৈ বালি দেখিলে কি হ'ব समंदर के किनारे आसो मैं करसो सागৰৰ পাৰত আছো ইয়াতে সাগৰৰ পাৰত পানী নাই এটা প্ৰব্লেম তো হেতু হৈছে অলপ পানী আমি মাছ মাৰিব যোৱা আশাটো নহলে নেকি এতিয়া অলপ অলপ পানী অহা যেন পাইছো কাৰণ চৰাইবিলাক উৰাইছে পুৰা আহিলে ভাল লাগিলে নিশ্চয় খেলা পানী হে মেইন সাগৰ নহয় না সাগৰৰ পৰা আহি আমি খালো মেগী আৰু বাবু বাটি চাটি কিয় পেলছা ইয়াতে ডাষ্টবিন আছে দেখা নাই নেকি পৰিৱেশটো গোটেই বেয়া কৰি পেলছা কিন্তু এতিয়াও নাই আৰু এনেকৈ দুটামান ফটো উঠিলো উঠি তাৰ পৰা ওলাই দিলো সাগৰত পানী নাই আৰু কি কৰবা সাগৰত পানী নাই গতিকে ইয়াতে গা ধুছি চলি ইয়াতে পইচা লৈ আহিছে নি ইয়াতে টিকেট চিষ্টেম আছে হা আৰু এইটো বটলে প্লাষ্টিক বটল কি আছে চব আৰু আহি আছো কিন্তু যিটো আশা লৈ গৈছিলো আমি সেইটো আশা নহ'ল পানী আমি ওচৰত নাপালো তো কি হ'ব উপায় নাই আৰু চেনেলৰ ঘৰত তেনেকৈ চাই পেলাই গুচি আহিলো জাহাজ টাইপৰ দিছিলে কি হলে খোজ কাঢ়লি দেখোন তই খোজ কাঢ়ি যাবি নেকি দাদা বাই বাই ইয়াতে অলপ ৰৈ দিলো এই অটোৱালাজন পেচাব কৰিব গৈছে অলপ ৰৈ দিলো তই খোজ কাঢ়লি দেখোন কিয়া বেচু আৰু মদদল্লাৰ মাজৰ এইটো চাৰিআলি হয় তো ইয়াতে বহুত ট্ৰেফিক থাকে নামিলো 500 টকা ভাড়া দিলো জাগা বেছি চাব নাপালো আৰু দেখাম বাৰু কি কি বাৰু আজি এনে অলপমান কৰি চাই টাইম পাছৰ কাৰণে তো বাকী আমি দেখাম অলপ ৰুম্পা চুম্পা আৰু নাখাওঁ এইটো ভিডিঅ' দেখা মানিলোঁ মই চব ভিডিঅ' এটা বনাই থৈ দিলোঁ বাকী আকৌ পিছত দেখাম যদি বেলেগ জেগাত যাওঁ সেইটো সামান্য